হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠি গা পা ধুই এইফালে পিন্ধি আছোঁ কাপোৰ, যিহেতু যাব লাগিব স্কুল। আৰু কামখিনি হোৱাৰ পিছত এইফালে লৈ ল'লোঁ ভাত আৰু গাখীৰ। সেই ৰাতিপুৱা সাজটো এনেকুৱাই দিয়ক, মায়েও বনাব এনেকৈ টাইম নাপায় আৰু খাই মেলি ওলাই দিলোঁ স্কুললৈ। আৰু মোৰ লগত দুটা ষ্টুডেণ্ট, মানে ইহঁতক লৈ যাই আছোঁ আমাৰ ঘৰৰ ওচৰৰে। তো বোলো উঠ মোৰ লগতে লৈ যাওঁ, আৰু কি হয় আৰু বেকাৰ ঘৰৰ মানুহ আহিব লাগে। তো এনেকৈ আহি গ'লোঁ স্কুলত। আৰু প্ৰথম ক্লাছ আছিল মেথছৰ। তো ধুনীয়াকৈ মেথছৰ ক্লাছ চাছ কৰিলোঁ। এইটোক মই মোহন বুলি মাতোঁ, মানে একদম মুখখন মানে মোহনৰ দৰে। চাবচোন একবাৰ লক্ষ্য কৰিব অকণমান হ'লেও। এফালে চাচোন মোহন, মোহন মোবাইলত চাচোন, মোহন জুনিয়ৰ মোহন মোবাইলত ইয়া কিবা এটা কচোন, কি কবি? হা মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, পৰা দিনা সুবনে তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপন। আৰু আপোনালোকক এটা কথা কওঁ, মানে ইহঁতে একোৱে নাজানে, একদম সৰু ল'ৰা ছোৱালী, স্কুলত আহিছে মাত্ৰ। কিন্তু ইহঁতে মানে জুবিনদাৰ কথা ক'লে মানে গোটেই মানে যেন ইহঁতে বহুত বুজি পায়, এনেকুৱা মানে দেখি ভাল লাগে এই বস্তুটো। মানে উঠি অহা নৱপ্ৰজন্মক আমি ক'ব লাগিব যে জুবিনদা কোন আছিল, এই বস্তুটো শিকাব লাগিব আমি। তো সিহঁতে বেলেগ গান নাজানিব পাৰে, কিন্তু মায়াবিনী বুলি কোৱাৰ লগে লগে সিহঁতে ষ্টাৰ্ট দি দিয়ে। মানে সেইখিনি সিহঁতে শিকিছে, তো প্ৰাউড ফিল কৰোঁ এইখিনি বস্তু। আৰু মানে এনেকৈ বুকুন হেঁচি ধৰে নহয় এই বস্তুটোৱে মানে। কিন্তু সিহঁতে একো নজনা স্বত্তেও যেতিয়া জুবিনদা বুলি ক'ম তেতিয়া মায়াবিনী গাম মানে সেইখিনি জানে মানে সিহঁতে। আৰু টাইম হৈ গ'ল যাবৰ কাৰণে ঘৰত, শনিবাৰ আছিল তো সেইকাৰণে। আৰু ঘৰত আহিয়ে এইফালে আহি গ'লোঁ এখন বিয়ালৈ, আৰু এইফালে ডাইৰেক্ট আহিছোঁ মই মাংস লৈ, মানে বেলেগ বস্তু নিবিলাওঁ, যিহেতু ডাঙৰ বস্তু দাঙিব নোৱাৰোঁ, সেইকাৰণে মাংসতে আছোঁ, মাংসই বিলাম। আৰু বিলৰ মাজতে এইফালে খালোঁ চাহ, জিলাপি আৰু নিমকি। খাই মেলি আকৌ বিলালোঁ, বিলাই উঠি এইফালে বহি লৈছোঁ এইবাৰ খাবৰ কাৰণে ভাত। আৰু আমি লাষ্টত মানে বিলনীকেইটা আমি লাষ্টতে খাওঁ। তো ধুনীয়াকৈ বিলাই চিলাই হোৱাৰ পিছত এইফালে গোটেইকেইটা বহিছে আৰু ময়ো বহিছোঁ। তো ধুনীয়া কৰি খালোঁ ভাতকেইটা, মাংস মাছ ভাত। তো খাই মেলি ঘৰত আহিছিলোঁ। আৰু এইফালে দেখিছেনে ষ্টুডেণ্ট, মানে মই য'ত নতুনকৈ পঢ়া ষ্টাৰ্ট কৰিছিলোঁ, ইহঁতে 6ৰ, মানে ইমান মাৰোঁ ইহঁতক তথাপিতো মানে ভাল পায়। আৰু ইয়াতকৈ ডাঙৰ সুখো নাই, মানুহৰ পৰা পোৱা আশীৰ্বাদ বা ভাল পোৱাখিনি আপোনাক পইচাই দিব নোৱাৰে। তো সেই এনেকৈ থাকিব চেষ্টা কৰিম চিৰজীৱন। মানে মই জীৱনত এইখিনিয়ে কামাব বিচাৰোঁ, মানে মানুহে ভাল পাওক, বেলেগ নহয়, মানুহে ভাল পাব লাগে, মানে মানুহ হিচাপে স্বীকৃতি দিব লাগে, মই এইখিনিয়ে জানো। এনেকৈ থাকিম, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, গাইজ, টেক কেয়াৰ।